মই কুমকুম বৰাই আপোনালোক সকলোকে কুচিজ কিচেনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই কেকৰ আন এটা ৰেচিপি লৈ আহিছোঁ। অলপ বেলেগ বস্তু দি বনাইছোঁ মই এইটো কেক। আৰু বহুতে মোক মেছেজ কৰি সুধি থাকে যে তেওঁলোকৰ কেকবিলাক ভাল নহয়, কেতিয়াবা মানে ফুলিলেও আকৌ চেপেটা হৈ যায়। মই আগৰ কেকৰ ৰেচিপিটোতো এইখিনি কথা কৈছিলোঁ কি কাৰণে তেনেকুৱা হয়। বহুতে হয়তো এতিয়াও বুজি পোৱা নাই, সেইকাৰণে মই আজি আকৌ সেইখিনি কথা কৈ দিম বাৰু। এতিয়া চাওঁচোন আহক। প্ৰথমতে মই এই কেকৰ টিনটোত অইল ব্ৰাছ কৰি ল'ম। গোটেই টিনটোতে ভালদৰে সানি দিব। আৰু ইয়াত ময়দা ছটিয়াই ল'বও পাৰে আপোনালোকে। আজি কিন্তু মই ময়দা ছটিয়াই নলওঁ, অকল তেলহে লগাম। এতিয়া মই প্ৰথমতে ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি চালি ল'ম। ইয়াত মই একাপ ৰঙা আটা লৈছোঁ। এই কাপটো আপোনালোকে নৰ্মেল যিকোনো কাপ ইউজ কৰিব পাৰিব। এইখিনি ভালকৈ চালি ল'ম। আৰু আজি মই কোনো মেজাৰিং কাপ বা হেণ্ড ব্লেণ্ডাৰ ইউজ নকৰোঁ। আপোনালোকে গোটেই ভিডিঅ'টো একেবাৰে শেষলৈকে ভালকৈ চাব, তেতিয়া বুজি পাব আৰু আপোনালোকৰ কেক কেতিয়াও বেয়া নহয়। আৰু এতিয়া মই গুড়ি কৰি লোৱা অ'টছ লৈছোঁ আধা কাপ। এইখিনিও চালি ল'ম ভালকৈ। কেক বনাওঁতে আপোনালোকে যিখিনি বস্তু ইউজ কৰে সেই গোটেইখিনি বস্তু নৰ্মেল টেম্পাৰেচাৰত থাকিব লাগে। আৰু এয়া দেখিছেনে, মই চালি ল'লোঁ। ইয়াত অকণমান গোটা গোটা ৰৈ গৈছে, এইখিনি কিন্তু মই ইয়াত দি নিদিওঁ। ইয়াত এতিয়া মই বেকিং পাউডাৰ দিছোঁ 1 চামুচ, বেকিং ছ'ডা দিছোঁ আধা চামুচ। এইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম গোটেইখিনি। চামুচখন আপোনালোকে দেখিছেই, ঘৰত যিখন সাধাৰণতে ব্যৱহাৰ কৰা হয় সেইখনেই লৈছোঁ মই, সকলোৰে ঘৰত থাকেই। আৰু কোকো পাউডাৰ দিম 3 চামুচ আৰু অকণমান। গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। আৰু ইয়াৰ পিছত মই লিকুইড পাৰ্টটো ৰেডি কৰিম। আজিৰ ৰেচিপিটো মই এগলেছ কেক বনাম, সেইটো কাৰণে মই ইয়াত কণী ব্যৱহাৰ নকৰোঁ। মই চেনিকল লৈছোঁ 4টা সৰু সৰু কাৰণে। যদি আপোনালোকে জাহাজী কল ইউজ কৰে তেতিয়া 2টা জাহাজী কল ল'লেই হ'ব। কলকেইটা অলপ বেছি পকা হ'লে ভাল, কিন্তু মোৰকেইটা ইমান বেছি পকা নহয়। আৰু এইখিনি মই এতিয়া কাটা চামুচ এখনেৰে পিটিকি ল'ম। আপোনালোকে ইচ্ছা কৰিলে মিক্সিটো দিব পাৰে, কিন্তু মই আজি মিক্সিও ব্যৱহাৰ কৰা নাই একেবাৰে। কাটা চামুচেৰে এইখিনি অকণমান পিটিকি লোৱাৰ পাছত মই এতিয়া হুইস্কাৰডাল ইউজ কৰিছোঁ। মন কৰিব, মই আজি কোনো ইলেক্ট্ৰিক হেণ্ড ব্লেণ্ডাৰ ইউজ কৰা নাই, নৰ্মেল হুইস্কাৰডাল ইউজ কৰিছোঁ। আৰু এইখিনি দেখিছেনে ধুনীয়াকৈ মিক্স হৈ গৈছে। খুব ভালদৰে এইখিনি ফেটি ল'ব লাগিব, প্ৰায় 5 মিনিটমান সময়। আৰু ইয়াৰ পাছত মই আটা যিটো কাপেদি লৈছিলোঁ ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি, সেই একেটা কাপেদিয়ে মই ইয়াত 1/4 কাপ ৰিফাইন তেল দিম। আৰু ইয়াত এতিয়া মই লিকুইড গাখীৰ দিছোঁ অকণমান। গাখীৰ কিমানখিনি লাগিব সেইখিনি মই এতিয়া ক'ব নোৱাৰোঁ, কনচিষ্টেঞ্চিটো দেখিলেই আপোনালোকে গম পাব। প্ৰয়োজন অনুসৰিহে আমি গাখীৰটো ব্যৱহাৰ কৰিম। আৰু এইখিনিও এতিয়া ভালদৰে ফেটি ল'ব লাগিব 5 মিনিটমান সময়। ইয়াত এতিয়া মই চেনি দিছোঁ 3/4 কাপ। এই কাপটোৰ ইমানখিনি দিছোঁ চেনি, কাৰণ কলটোত মিঠা আছেই, সেইটো কাৰণে মই সম্পূৰ্ণ 1 কাপ দিয়া নাই। আৰু 3/4 কাপ দিলে মিঠাটো পূৰা জোখত হয়। এইখিনি এতিয়া ভালদৰে আকৌ ফেটি ল'ব লাগিব। হেণ্ড ব্লেণ্ডাৰ ইউজ কৰিলে ইমানখিনি সময় ফেটিব নালাগে। এতিয়া যিহেতু মই হুইস্কাৰডালেদি ফেটিছোঁ, সেইটো কাৰণে অকণমান কষ্টটো কৰিবই লাগিব। ইয়াত এতিয়া মই এই বটলটোৰ মুখনিৰে 2 মুখনি ভেনিলা এছেঞ্চ দিছোঁ। আপোনালোকে যিকোনো ধৰণৰ ফ্লেভাৰ ইউজ কৰিব পাৰে, মই ভেনিলা এছেঞ্চ দিছোঁ। আকৌ ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াৰ পিছত মই ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি অলপ অলপকৈ মিক্স কৰি গৈ থাকিম। এতিয়া মই ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি কম কমকৈ দি মিলাই ল'ম ইয়াতে। আৰু প্ৰয়োজন হ'লে গাখীৰ মিক্স কৰিম। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, তথাপিতো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব। কাৰণ মই আগতে কেকৰ ভিডিঅ' দিছোঁ যদিও বহুতে আকৌ মোক মেছেজ কৰি সোধে যে কেকটো মানে ফুলা নাই, আকৌ ফুলিলেও চেপেটা হৈ গৈছে, কি কাৰণে হৈছে। এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণকৈ চায় তেতিয়া আপোনালোকে বুজি পাব।
আপোনালোকৰ কেক কেতিয়াও বেয়া নহয়। ইয়াত এতিয়া মই অকণমান গাখীৰ মিক্স কৰিছোঁ, আকৌ ভালদৰে মিলাই ল'ম। আপোনালোকে কেক যেতিয়া বনায় তেতিয়া বেকিং পাউডাৰ বা বেকিং সোডা সদায় নতুন ইউজ কৰিব, মানে এক্সপায়াৰ্ড হৈ যোৱাবিলাক ইউজ নকৰিব, চাই ল'ব। তেতিয়াও কিন্তু আমাৰ কেকবিলাক বেয়া হয়। আৰু ফ্ৰিজত ৰখা বস্তু একেবাৰে কেক বনাওঁতে ইউজ নকৰিব। এইখিনি এতিয়া স্পেচুলা এখনেৰে ভালকৈ মিক্স কৰি লৈছোঁ। দেখিছেনে কনচিষ্টেঞ্চিটো কেনেকুৱা হৈছে? ঠিক এনেকুৱাই হ'ব লাগিব। আৰু এতিয়া এইখিনি কেকৰ টিনটোত দি ল'ম। এতিয়া কেক টিনটো অকণমান টেপ কৰি লৈছোঁ। ইয়াত মই ওপৰত এতিয়া অকণমান চকলেট ৰাইচ ছটিয়াই দিম। এইটো যিকোনো দোকানতে পাই যাব পাৰে, আপোনালোকে চকলেট চিপছো ইউজ কৰিব পাৰে। এতিয়া মই এইটো প্ৰিহিট কৰি থোৱা অভেনত বেক কৰিম। আপোনালোকে কেৰাহীটো বনাব পাৰে। মোৰ এই অভেনটো লোৱা 10 বছৰৰো ওপৰ হৈ গ'ল, এতিয়াও কিন্তু ঠিকেই কাম কৰি আছে। আৰু এইটো 40 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। 40 মিনিট হৈ গ'ল। এতিয়া মই চাই লওঁ এইটো সিজিল নে নাই। এয়া আৰু অকণমান সময় লাগে সিজিবলৈ, 5 মিনিটমান সময়। এইটো মই আকৌ 5 মিনিটৰ কাৰণে সিজিবলৈ দিম। এতিয়া চাই লওঁ 5 মিনিট হৈ গ'ল। এয়া দেখিছেনে পুৰা ক্লিন হৈ ওলাই আহিছে, তাৰমানে মোৰ কেকটো হৈ গ'ল। আৰু কি ধুনীয়াকৈ ফুলিছে দেখিছেনে? এতিয়া এইটো উলিয়াই লওঁ আৰু ঠাণ্ডা হ'বলৈ দিম। তাৰ পাছত আপোনালোকক মই কাটিও দেখুৱাম। অভেনটোৰ পুৰণি যদিও কাম এতিয়াও কৰি আছে, দেখিবলৈতো একদম অৱস্থা নোহোৱা হৈ গৈছে। এয়া এইটো উলিয়াই ল'লোঁ। কেকটো পুৰা কোমল হৈছে দেখিছেনে? অকণমান ঠাণ্ডা হোৱাৰ পাছত উলিয়াই ল'ম। এনেকৈ প্ৰথমতে ছাইডখিনি এৰুৱাই ল'ব, তাৰপাছত ধুনীয়াকৈ কেকটো ওলাই আহিব। যিসকলে মোক কৈ থাকে যে তেওঁলোকৰ কেক ভাল নহয়, তেওঁলোকে মই আজি বনোৱাৰ নিচিনাকৈ বনাই চাবচোন, নিশ্চয় ভাল হ'ব। আৰু মই আপোনালোকক এতিয়া কেকটো কাটিও দেখুৱাম কেনেকুৱা হৈছে। আৰু মোৰ আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আৰু এয়া চাওকচোন কি ধুনীয়া হৈছে আৰু কোমলো হৈছে, খাবলৈও বিৰাট টেষ্টি হয়। বনোৱাৰ পাছত মোক জনাবলৈ নাপাহৰিব কিন্তু। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।